হেল্ল' গাইজ, হেপী দিৱালী। আপোনালোকৰ সকলোকে মই দিৱালীৰ শুভেচ্ছা জনাইছোঁ। আৰু ক'লোৱে ৰাতিপুৱাটো একদম লাডু লাডু হৈ আছিলে, যিহেতু জিপেৰ পৰা মানে কি আৰু পইচা এই কি কয় এইটো কিবা লাডুৰ বিনিময়ত আৰু কিবা কিবিৰ বিনিময়ত হেৰি কুপন পাইছিল, কুপনৰ পৰা পইচা পাইছিল। আপোনালোকক সেয়া শ্বৰ্টছ দিছেই বাৰু ইয়াতেও মই সেই ক্লিপকেইটা দি দিম। আৰু এতিয়া দিৱালীৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ অলপমান, বেলেগ একো নাই। এনেই চাকি তাকি আনিছোঁ, মই পৰহি আনিলোঁ বাৰু, অলপমান আগতীয়াকৈ বজাৰ কৰিলোঁ ধনতেৰছৰ দিনাখনে। তাৰপিছত চাকি তাকি ধূপ চুপ আনিছোঁ, সেনেকৈ জ্বলাম। আৰু দাদাহঁতে বোলে ওচৰৰ কালী মন্দিৰটোত লৈ যাব। তাৰপিছত আপোনালোকক দেখাইছোঁ, চাই থাকক। এয়া লাডু হৈ আছে, চব লাডু। আৰু ইয়াতে ভাতৰ বেল মাজতে গোটেই লাডু হৈ আছে। এইগিলা পানী দিব আহিপিনো লাডু হৈ আছে। এইটো কাপোৰ পিন্ধিব ময়ে হোৱা নাই। মধু তয়ো লাডু। চবকে এতিয়া পইচা লাগে, চবে লাডু বিচাৰি আছে। মই লৈ আহি যাওঁ নেকি তহঁতৰ ভাতকেইটা। দে তহঁতে লাডু লওঁ আৰু যাওঁ। দিৱালী বুলি আকাশীক ইয়ে মেহেন্দি লৈছে আৰু মই আঁকি দিলোঁ। ভাল লাগিছে নে নাই জনাব। মই ৰেডি হৈ ল'লোঁ আৰু আমাৰ মন্দিৰতো চাকি তাকি দি ল'লোঁ বাৰু। সেইবিলাক দেখাব নহ'ল। মন্দিৰটোত চাকি দি ল'লোঁ, এয়া প্ৰসাদটো দিছোঁ। চহৰীয়া নাই, এইয়া হেৰিত লৈ যাম বুলি কৈছে, ওচৰৰে কালী মন্দিৰটোত। চ' যাম, ৰেডি হ'লোঁ। ককটেল সমোচা টেষ্টি। চাহটো ভাল নাস্তাই দিলে বাৰু। এয়া ৰোল দিছিল, ভেজ ৰোল বাৰু, ভালেও দিছিল। এতিয়া আকৌ গৰিমাই চিঙৰা আনিছে, ককটেল সমোচা খাওঁ। মস্ত। এইগিলা ফটো উঠা, হুলস্থুল লৈছে বাৰু বহুত। কি কৰিব গ'লে বহুত ভাল লাগিছে। এইবাৰ অৱশ্যে ডাঙৰকৈ পাতিব পৰা নাই, কাৰণ 5 তাৰিখৰ পৰা এক্সাম যে, চ' সৰুকৈ পাতি থ'লে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বেল আইকনটো দবাই দিবা, যাতে যিকোনো ভিডিঅ' পায় মানসীৰ নটিফিকেশ্যনটো পায়। থেংক ইউ। আৰু মানসী বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই, চাব গাইছ ইয়াৰ ভিডিঅ'টো। কালী মন্দিৰলৈকে যাম। আমি হৈছোঁ ওলাইছোঁ কালী মন্দিৰত। আৰু কিয় ভাবিছোঁ খিচিৰি মই খিচিৰি খাব গৈছোঁ গাইছ, আৰু দৰঙত কালী পূজা চোৱা নাই, আজি চাওঁ। কালী মন্দিৰটোত যাই বহুত ভাল লাগিল, সেৱা কৰিলোঁ। একদম কি ক'ম, সঁচাই বহুত শান্তি লাগিছে। আৰু তাৰপিছত গোটেইকেইটা মন্দিৰতে একদম সেৱা কৰিলোঁ। গোটেইকেইটা মন্দিৰ মানে কালী মন্দিৰ আৰু এটা শিৱ মন্দিৰ আছে লগতে, দুয়োটাতে সেৱা কৰিলোঁ। তাৰপিছত খিচিৰি খালোঁ, খিচিৰি খাই উঠি দুখনমান ফটো উঠিলোঁ, কৰিশ্মা, মই আৰু মনীষা। এয়া খিচিৰি খাই থাকোঁতে ইহঁতবোৰৰ ফটো আছে। এইটো আমাৰ চহৰীয়াটা একদম আনলিমিটেড খিচিৰি, যোনে যিমান খাই খাব পাৰে। আমি তাকে অলপ অলপ খালোঁ, ইহঁতে কৈছেগৈ মোকো উঠা বুলি। আজি পনীৰ দিব, মোৰ বাতিটো কেই পিচ পৰে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু এতিয়া খিচিৰি খাই আছে। আৰু ফাইনেলি মোক হেপী দিৱালী ক'লে তাই, সেয়াই আৰু। এয়া আমি হোষ্টেল আহি পালোঁ ফাইনেলি। এয়া হোষ্টেলৰ ভিতৰত সোমোৱা দিছে। এয়া জাষ্ট আহি পালোঁ, কাপোৰ চেঞ্জ কৰিলোঁ। নাও ভাত খাম, ভাত পনীৰেৰে দিব বোলে। তাতে খিচিৰি খাই আহিছোঁ, অলপ অলপ খাইছোঁ বাৰু, তথাপি ইয়াতেতো ভাত খাব লাগিব। তাৰপিছত আৰু কি হ'ব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ডোণ্ট ফৰগেট দ্য হিট দ্য বেল আইকন। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, বাই বাই।